তাৰপিছত গাইজ পুৰা চালাড বনোৱা হৈ আছে এইফালে গাজৰ বিট এইফালে তিয়ঁহ চিয়ঁহ আছে কিবা কিবি বিলাহী চিলাহী চব আছে আহি আছোঁ এতিয়া আকৌ চাউল নিব লাগিব কাৰণ চাউলটো বোলে অলপ কমিলে আৰু 1 কেজিমান চাউল লৈ যাব লাগিব গাইজ এইখনে মোৰ কাঁহীখন এয়া আছে মাংস চালাড তালাড এইবিলাক চব আছে Welcome back to my another vlog on my channel Saurabh's vlog. So guys, এতিয়া জাষ্ট উঠিছোঁ মই আৰু গাইজ আজি মই সোনকালে উঠিছোঁ আজি মিনিমাম মই 5:30 AM উঠি গৈছোঁ তো কোনো একো ভেজাল নোহোৱাকৈ তো গাইজ বহুতে মানে মোক কয় যে তুমি ভিডিঅ'বোৰ কণ্টিনিউ কৰি যাবা মানে ৰেগুলাৰ ব্লগ দিব দিয়ে কিন্তু গাইজ কিবা কাৰণত মই নোৱাৰা হৈ যাওঁ তো তাৰ বাবে বেয়া নাপাব আপোনালোকে মই যিমান পাৰোঁ সিমানে চেষ্টা কৰিম যে মই ৰেগুলাৰ ব্লগবোৰ দিবলৈ তো একো নাই গাইজ এতিয়া ৰাতিপুৱা উঠিলোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ মুখ হাত ধুই আৰু পানীও খাই ল'লোঁ পূৰা একদম বটলতে চাওক আধা বটল এইটো বহুত ডাঙৰ বটল ইমানমান আছিলে পানী তো সিমানমান খালোঁ ৰাতিপুৱা খবৰ উঠি ব্ৰাছ চাছ কৰি মই মানে পানী খাওঁ একচুৱেলি আগতে ঘৰৰ ডাঙৰ মানুহবোৰেও মানে এনেকৈ কৰিছিলে তো সেইকাৰণে ময়ো এনেকৈ কৰোঁ আৰু ভাল বুলিও শুনো যে ৰাতিপুৱা খবৰ উঠি পানী খাব লাগে গেছৰ প্ৰব্লেম নাইকিয়া হয় তো একো নাই পানী চানী খাই ল'লোঁ এতিয়াৰ পৰা চাহ বনাম আৰু মাক অলপ হেল্প কৰি দিম আৰু ডেইলি লাইফটো যি থাকে মোৰ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো বলক চাহ বনোৱাত দেখাই আছোঁ বলক গাইজ চাহ খাবলৈ পৰা চাহ বনাই আছোঁ পানী ধুনীয়াকৈ ভৰাই দিছোঁ আৰু লাল চাহে বনাম কাৰণ ৰাতিপুৱা সদায় লাল চাহে খাব লাগে মোৰ হিচাপত খাই দিছোঁ কাৰণে গেছ কৰি দিওঁ মানে অলপমান অকণমান চিনি খাই দিছোঁ গাইজ আজি মানে কেছটো হ'ল এনেকুৱা ফিল্ডলৈ গৈছিলোঁ মই অলপ আগতে ৰাতিপুৱা খবৰ উঠি চাহ তাহ খাই ধুনীয়াকৈ অলপমান ফিল্ডলৈ গ'লোঁ লগৰ ল'ৰা কেইজনমানে প্ৰেক্টিছ কৰি আছিল তেওঁলোকৰ লগত কথা চথা পাতিলোঁ কিন্তু ছাডেনলি তেওঁলোকে প্লেন বনাই দিলে যে কি আজি মানে দুপৰীয়া তেওঁলোকে খানা এটা খাব কাৰণ লগৰ দুজনমান পাছো কৰিছিল সেইদিনা ইণ্টাৰভিউত আৰু বহুত কেইজনৰ আছেও ইণ্টাৰভিউ আহিও আছে আৰু কেইজনমানে পাছো কৰিছে তো সেইকাৰণে লগৰ কেইজনমানে খানা খাব আৰু মোকো মাতিছে খানা খাবলৈ তো মই ফিল্ডৰ পৰা আহি ধুনীয়াকৈ গা চা ধুই পূৰা একদম ফ্ৰেছ হৈ ল'লোঁ এতিয়া খানা খাবলৈ যোৱাৰ আগতে মাত্ৰ দুটা কাম আছে এটা কাম হ'ল টাৱেলখন ৰ'দত মেলি দিব লাগিব আৰু 2 নম্বৰতে এইফালে চব কোন বহি আছে ক'লৈ ওলাইছে নে নাই এইটো চব ক'ত চিৰিত বহি আছে চাংলুক ভাত দি যাব লাগিব আৰু নিজে গামোচাখন মেলি দিব লাগিব তো বলক একে ফিল্ডত গৈ দেখা আছোঁ বলক তো গাইজ খানালৈ যাবলৈ ৰেডি আৰু লগত সৰু বক্স এটা লৈ লৈছোঁ মিভিৰ বক্স হয় মোৰে বক্স হয় মই মানে কেতিয়াবা গান চান শুনি থাকোঁ ঘৰতে তো এইটো লৈ গৈছোঁ কাৰণ খানাত যাম যেতিয়া অলপমান নাচ গানা ফূৰ্তি ফাৰ্তা হ'ব লাগিব তো লৈ লৈছোঁ পূৰা ধুনীয়াকৈ আৰু এইফালে ষ্টেণ্ডডালো লৈ লৈছোঁ আৰু মই ভাবিছোঁ আজি খানা যেতিয়া খামেই মই ভাবিছোঁ সৰুকৈ ফুড চেলেঞ্জ এটা কোনোবা দুজনৰ মাজত পাতি দিওঁ কাৰণ মই জানো মই তেওঁলোকৰ লগত নোৱাৰিম কাৰণ যিকেইজন আছে মানে খানা খোৱা মানুহ অলপ হেভি প্লেয়াৰ তো তেওঁলোকৰ লগত মই ফুড চেলেঞ্জত নোৱাৰিম তো মই ভাবিছোঁ গৈ চাই লওঁ তাত কেনেকুৱা কি চিটুৱেশ্যন হৈছে ভাবিছোঁ তেওঁলোকৰ দুজনমানৰ লগত আজি ফুড চেলেঞ্জটো পাতি দিম তো অলপ গাইজ গৈ থাকোঁ ঘৰৰ পৰা দৰ্জা চৰ্জা মাৰি লৈছোঁ এতিয়া যাম আৰু তো বলক একে তাতে গৈ দেখাইছোঁ বলক তাৰপিছত গাইজ আহি পাই গ'লোঁ একদম খানা জেগাত ইয়াৰ পৰা আমাৰ মানুহ পূৰা ৰেডি হৈ আছে খানা খাবলৈ আৰু এইফালে চৌকা জ্বলোৱা হৈ গৈছে কি আছে বা ইয়াত চাই ল'ব লাগিব ভাত হৈয়ে গ'ল ভাত বনাই থৈ দিছে তাৰপিছত পানীৰ ব্যৱস্থা কৰি দি আছে এইফালে আছে পূৰা মাংস এতিয়া ধুব লাগিব বনাব লাগিব মাংস বনোৱা দায়িত্বটো ময়ে লৈছোঁ তাৰপিছত এইফালে তেল চেল কিবা কিবি আছে আৰু এইফালে আমাৰ গৌতমে কিবা কিবি চব্জি পাচলি কাটিছে কিবা এটা কৈ দিয়া গৌতম কৈ দিয়া খাবলৈ মাতিছোঁ আহিলে আহিব বঢ়িয়া তাৰপিছত এইফালে আমাৰ বিশাল দুটা নবাব এতিয়া অহাই নাই কি বোলে মিনময় দুটা নবাব এতিয়া অহাই নাই দুজন নবাব আহি পোৱাই নাই এতিয়ালৈকে একো নাই গাইজ বনাম মই আপোনালোকক আজি মাংস বনাই দেখাম তো বলক চাই থাকোঁ আহি আছোঁ এতিয়া আকৌ চাউল নিব লাগিব কাৰণ চাউলটো বোলে অলপ কমিলে আৰু 1 কেজিমান চাউল লৈ যাব লাগিব ইয়াৰ পৰা মিনময় বুলেটখন লৈ গৈ আছোঁ চাপৰ মুখলৈ পৰা বজাৰ কৰিবলৈ কাৰণ আপোনালোকে মোক ক'বচোন যে মই বুলেট চলালে কেনেকুৱা লাগে লৈ ল'ম নেকি বুলেট এখন পইচাটো ইমান নাই তথাপি ট্ৰাই কৰিম কেতিয়াবা একচুৱেলি বুলেট চলালে ভাল মানে বহুত লং জাৰ্ণি কৰিবলৈ ভাল হয় আৰু সি অলপমান কিবা কিবি মডিফাই কৰিছে তাৰ বাইকখন এই হেণ্ডেলটো আৰু কিবা কিবি এনেকুৱাকৈ কৰিছে সেইকাৰণে আমি এতিয়া গৈ আছোঁ লৈ ল'মগৈ হয় পাই গ'লোঁ আৰু
বাচন কৈছো দিয়া। নাথাকে, এইটো নতুন তৰিকা কৈ যোৱা হৈ যাব একে গোটেই পানীয়ে ঢালি দিছে চাউল ধোৱা পাল পৰিছে গাইছ মোক চাউল ধুই আছো মাংসটো বনাব লাগিব মিহি মিহিকে চাউলটো ধুই লওঁ বাচন বৰ্তন বেছি নাই সেইকাৰণে একদম পুৰা পলিথিনতে চাউল ধুই আছো পুৰা তাৰপিছত গাইছ পুৰা চালাড বনোৱা হৈ আছে এইফালে গাজৰ বিট এইফালে তিয়ঁহ চিয়ঁহ আছে কিবা কিবি বিলাহী চিলাহী চব আছে এইফালে নেমু কাটি আছে সৰু সৰুকৈ পুৰা একদম বিকাশৰ পৰা একদম চালাড হেৰি আছে গাইজ মাংসটো কিমান দূৰ দেখাই দিয়া অলপমান পানী দিয়া নাই নেকি একো নহয় দেখিছেতো অলপমান এইটোতে হৈ যায় আমি খানা বাহিৰত খাইছোঁ না গাইজ চাগে ফিল্ডত য'ত ৰানিং কৰিব আহোঁ তাতে খানা খাইছোঁ এফালে স্কুল আছে এইফালে বাইক চাইকবিলাক ৰখাই দিছে গাইজ পানীটো দিব গাইজ পানীটো দিয়াৰ পাছত অলপ সময় পাছত হৈ যাব আৰু খুব বেছি আধা ঘণ্টাৰ ভিতৰত হৈ যাব গাইজ তাৰপাছত আমি আৰু খাম আৰু এইফালে আমাৰ গাইজ পূৰা একদম খানা খাবলৈ পূৰা ভাত পানী বনাই কৰি ৰেডি আমি এইফালে একদম খানা লৰাই আছে আমাৰ কৰুণজ্যোতিয়ে আৰু মই ইয়াত পূৰা ৰখি আছোঁ হৈ গৈছে আৰু অলপ সময় পাছত পূৰা গৰম লাগিলে একদম পূৰা চোলা তোলা খুলি দিছোঁ গাইজ অলপ পাছত আকৌ লগ কৰি আছোঁ চাওক গাইজ বাবলু গানটো অলপ বন্ধ কৰি দিয়া গাইজে চাওক পূৰা ভাত চাত পূৰা একদম আমাৰ ৰেডি বিকাশে পূৰা বাঢ়ি আছে খুলিব নোৱাৰে নহয় বিকাশে বাঢ়িছে আৰু ইয়াত চাওক আইটেম কি আছে গাইজ এয়া চাওক ইয়াত চালাড আছে নেমু আছে এইটো বিলাহী পিঁয়াজ আৰু এনেকুৱা জলকীয়া চলকীয়া দি পিটিকা কৰা তাৰপিছত এইফালে আছে আচাৰ আছে দুটা আচাৰ নিমখ চিমখ চব আছে আৰু ইয়াৰ পৰা দি আছে এই গৰু আহি গ'ল বিশাল পিছফালে গৌৰৱ তোমাক মিছ কৰিছোঁ গৌৰৱ তুমি অহা নাই তোমাৰ প্ৰতিদ্বন্দ্বী পঠিয়াই দিছা লগত একো নাই গাইজ মাংসটো আনিব লাগে মাংস আনিব লাগে মাংস গাইজ ঐ লক্ষ্য কিবা ক'বা বিকাশটোকো তেনেকুৱাই হ'ল না কৈ দিয়া কিবা এটা কৈছোঁ সি ৰিচিভ কৰা নাই পাছত আকৌ সি মোলৈ ফোন কৰি বোলো আহি যা সি অহা নাই নেকি মানুহ গাইজ ইয়াতে কৈ দিছোঁ ভাত খোৱাখিনি আমি দেখাই থাকিম টেনশ্যন ল'ব নালাগে নিজৰ মাজত এইবিলাক কোনো নাভাবে মই এইটোৱে তোমালোক দুইজনে ফুড চেলেঞ্জ কৰিবা নেকি ঐ গৌতম বিশাল খাবা ফুড চেলেঞ্জত খাবা নেকি ফুড চেলেঞ্জ কৰা মই ভিডিঅ' ৰখিয়ে থাকিম মই নাখাওঁ ন তোমালোকে খাবা তোমালোক পাবা মাংসটো উলিয়াই লোৱা তাৰপিছত জোলটো এই ডেক্সি পৰা ল'লে হ'ল গাইজ মোক এয়া জোল আৰু আলু দিবা মাংস বেছি নিদিবা খাম কমাই গাইজ এই যে তিনিজন দেখিছে যে এজনৰ হাতখন ওলাই আছে বাকী দুজনৰ দেখা আছে এই তিনিজন ৰাখোঁ নম্বৰ ওৱান এটা এই ভালকে ৰাখা দিয়া এইটো বৰ ডেঞ্জাৰ প্লেয়াৰ R15 থকা প্লেয়াৰ সিহঁতে আজি খাব আপোনালোকে চাওক মই খালি ভিডিঅ' এইটোৱে কৰিম যে আপোনালোকে চাওক গাইজ এইখনে মোৰ কাঁহীখন এয়া আছে মাংস চালাড তালাড এইবিলাক চব আছে আমাৰ পাত্ৰৰ কাঁহী দাদু কেনেকুৱা মিডল ফিংগাৰ দেখালা নেকি অঁ মই কিবাহে দেখাব গাইজ কি মোবাইলৰ লক চক সি চব জানে নেকি কেমেৰা অন কৰি দিলোঁ এই চাইডত ওলাই থাকে যে কেমেৰাটো অন হয়
লগ কৰি থলোঁ বোলে অকণ দৌৰি হাও খাব পাৰিবা তো গাইজ আহি পাই গ'লোঁ ঘৰ খানা চানা খালোঁ খানা চানা খাই গৈ একদম পেট পূৰা ভৰ্তি হৈ গৈছে একো নাই লগৰকেইটাৰ লগত ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু খালোঁ ধুনীয়াকৈ খানা চানা তো খানা খাই আহি এতিয়া ঘৰলৈ পাই গ'লোহি পূৰা উগা চুগা ওলাই আছে গাইজ একো নাই গাইজ তো আজিলৈ ভিডিঅ'টো ইমানে লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ৰ লগত তো গাইজ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বোৰ আৰু গাইজ প্লিজ মোক মোৰ বৰ্তমান 130 ছামথিং হৈ আছে ছাবস্ক্ৰাইবাৰ মোক সোনকালে আপোনালোকে 200 কৰি দিয়ক ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো তো গাইজ প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোক বহুত মৰম দিব তো আজিলৈ ইমানে ধন্যবাদ